নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক নিশ্চয় ভালে আছে আৰু মই বহুত ভালে আছো আজি মই যেহেতু আজি ৰবিবাৰ গতিকে আজি মই আছো বৰ্তমান কিয়ত আছো গমে পাইছে আপোনালোকে মই বৰ্তমান আছো কিচেনত আৰু আজি বনাবলৈ গৈ আছো মই সৰু মাছৰ ৰেচিপি আৰু এই ৰেচিপিটো কেনেকুৱা হয় আপোনালোকক সবিশেষ জনাম গতিকে আহকচোন আমি এই ৰেচিপিটো আৰম্ভ কৰো সৰু মাছেৰে মই কিহৰ লগত সৰু মাছটো বনাম হে আপোনালোকক প্ৰতিটো তৰিকা আপোনালোকক দেখুৱাই আছো আৰু আপোনালোকে ভিডিঅটো স্কিপ নকৰালৈ শেষলৈকে চাই থাকিব আৰু এয়া হ'ল নদীৰ সৰু মাছ নদীৰ বৰলা মাছ আৰু ইয়াতে লৈছো আলু বইল আৰু ইয়াতে আছে ওলকবি বইল কৰি লৈছো আৰু ইয়াত আছে পিয়াজ জলকীয়া বিলাহী আৰু এতিয়া বৰ্তমান সৰু মাছটো ধুনিয়াকৈ সাফা কৰি লও পানীৰে ধুই লও ধুনিয়াকৈ যা আপোনালোকে চাই থাকিব ভিডিঅটো এ চাওকচোন কি সুন্দৰ বৰিয়লা মাছ বুলি কয় এটো আৰু এটা মাছ আছে এটো মাছ কাজলি মাছ বুলি কয় আপোনালোকৰ ফালে কি মাছ বুলি কয় বাৰু এটো আপোনালোকে কমেন্টত জনাব দেই যেহেতু কাজলি মাছ আৰু এইবিলা মাছ ধুনিয়াকৈ ধুই আছো আৰু সৰু মাছ চকুৰ কাৰণেও ভাল আৰু সৰু মাছ খালে বহুত উপকাৰিতা আছে সৰু মাছৰ সো এতিয়া আমি যেহেতু সৰু মাছ বহুত দিন খোৱাই নাই এই কাৰণে বেপাৰীৰ পৰা ৰাখিলো অকনমান এইখিনি মাছত 50 টকা লৈছে এনেই বেছিকে লয় বাৰু ইয়াত বৰ্তমান এতিয়া সাফা কৰি লৈ হালধি দিলো এতিয়া আকৌ নিমখ দিম নিমখ এনেকৈ দি ললো সৰু মাছ পোৱা নাযায় কিন্তু আজি বেপাৰীয়ে অলপ কম দামতে মাছখিনি দিলে বাৰু 300 গ্ৰামত মাছত 50 টকাত কিনিলো বৰিয়লা মাছ নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ এতিয়া মাছখিনি মই এনেকৈ বঢ়িয়াকৈ হানি লৈ এতিয়া কেৰাহীত ফ্ৰাই কৰি লম আৰু ইফালে বনি আছে লেবেৰা সবজি ফুলকবি আলু ওলকবি মটৰ এনেকৈ লেবেৰা সবজি বনি আছে আৰু ইয়াতে কেৰাহীটো বহাই দিলো আৰু ইয়াত বৰ্তমান মই কি কৰিম মাছটো ফ্ৰাই কৰি লম মাছটো ফ্ৰাই কৰি লৈ মাছৰ তৰকাৰীখন বনাব লাগিব এতিয়া মই তেল অকনমান দি ললো কেৰাহীটো গৰম হোৱালৈকে অপেক্ষা কৰি তেল অলপ দি দিলো এতিয়া মই তেলত এই তেলখিনি গৰম হ'ব দি এতিয়া বৰ্তমান দি দিলো মাছখিনি মাছটো মানে ফ্ৰাই নকৰাকৈ দিম বুলি ভাবিছিলো কিন্তু মইনাহঁতে নাখায় ফ্ৰাই নকৰাকৈ দিলে আৰু ভাল লাগে মই তেনেকৈ বনাইছিলো কিন্তু ফ্ৰাই কৰি ললো বাৰু মাছটো এনেকৈ ফ্ৰাই কৰা হৈ গ'ল এতিয়া আকৌ এইফালে চৌকাটোত গেছত মই এইটো বহাই দিওঁ কেৰাহীটো বহাই দি ইয়াতে দিম এতিয়া মিঠাতেল আৰু ইয়াতে লৈছো তেজপাত আৰু এনেকৈ দুটা পিয়াজ আৰু আদা নহৰু পেষ্ট জলকীয়া শুকান জলকীয়া 3টা বিলাহী আৰু এনেকৈ তেজপাত লৈ লৈছো আৰু ইয়াত আছে ওলকবি বইল কৰি থৈ দিয়া সেইখিনি এতিয়া বৰ্তমান বঢ়িয়াকৈ এটা বাচনত উলিয়াই লৈছো গোটেইখিনি আৰু ইয়াত আছে বইল কৰি থৈ দিয়া আলু এইখিনি মই বঢ়িয়াকৈ পিটিকিম এনেকৈ ধুনিয়াকৈ লৈ লৈছো লৈ এতিয়া বৰ্তমান পিটিকিম আৰু ইফালে কেৰাহীটো গৰম হ'ব দিছো আৰু ইফালে এতিয়া বস্তুখিনি বঢ়িয়াকৈ মই পিটিকি আছো আলুখিনি ওলকবিখিনি ভালকৈ সিজা নাই আধা সিজা হৈছে হেতু কাৰণে পিটিকিব নোৱাৰিলো ইয়াত তেল দিলো এনেকৈ তেল দি এতিয়া বৰ্তমান দিম পিয়াজখিনি এনেকৈ পিয়াজখিনি দি ললো আপোনালোকে জনাবচোন মোৰ এই তৰিকাটো কেনেকুৱা পদ্ধতিটো কেনেকুৱা হৈছে আপোনালোকে জনাব ইয়াত তেজপাত দি দিলো আৰু শুকান জলকীয়া কেটা দি দিলো কেঁচা মানে এইটো পকা জলকীয়াও দিলো আৰু ইয়াত অকনমান আদা নহৰু থেথেলি থৈ দিয়া দি দিলো আৰু পিছত বাকিখিনি দি দিম এতিয়া পিয়াজখিনি প্ৰায় ৰঙচুৱা হৈছে এতিয়া মই দিব পৰা হৈ গলো বিলাহী দি দিলো আৰু যিখিনি আদা নহৰু থেথেলি থোৱা আছিল আদাখিনি এইখিনি দি দিলো এতিয়া এইখিনি বঢ়িয়াকৈ লৰাই দিলো আৰু সিজিবৰ কাৰণে দি দিলো আৰু এতিয়া বৰ্তমান ইয়াত দিম মই নিমখ পৰিমাণ অনুযায়ী দিব লাগিব বেছি হ'লে খাব নোৱাৰিম তাৰ পিছত ইয়াত দিম এতিয়া হালধি এনেকৈ হালধি দি ললো আৰু এতিয়া বৰ্তমান আকৌ এইখিনি হালধি নিমখ এনেকৈ মিশ্ৰণ কৰি লম গোটেইখিনি বিলাহীটো প্ৰায় সিজি
গৈছেই ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া পিটিকি থৈ দিয়া আলুখিনি আৰু ওলকবিখিনি ইয়াত দি দিম ওলকবিখিনি ইয়াতে দি দিলোঁ আলু পিটিকাখিনিও দি দিলোঁ গোটেইখিনি দি লৈ এতিয়া এইখিনি বঢ়িয়াকৈ লৰাই দিম মিশ্ৰণ হ'বলৈ দিম আপোনালোকে এনেকৈ বনাই খাইছে চাগে কিন্তু ময়ো বহুত দিনৰ মূৰত এনেকৈ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ মই নবনাওঁৱে খানা বহুত দিনৰ মূৰত বনাইছোঁ আমাৰ এওঁৱে বনায় বাৰু এতিয়া বনাই দিলোঁ ইয়াত অলপমান জিৰা আৰু ধনিয়া পাউডাৰ বেলেগ আৰু মছলা নিদিওঁ এইখিনি দিলোঁ অকণমান মছলা নহ'লেও খাই ভাল নালাগে অলপ কম পৰিমাণত দি দিলোঁ তাৰপিছত এইখিনি মিশ্ৰণ হ'বৰ কাৰণে দি দিলোঁ আৰু এতিয়া বৰ্তমান পানী দি দিম ইয়াত গৰম পানী দিব পাৰিলে ভাল মই ঠাণ্ডা পানী দিলোঁ বাৰু এতিয়া এইখিনি পৰিমাণ অনুযায়ী পানী দি দিলোঁ এইখিনি বঢ়িয়াকৈ লৰাই দিলোঁ আৰু এতিয়া এইখিনিত ঢাকনখন বঢ়িয়াকৈ সিজিবৰ কাৰণে লগাই দিলোঁ এতিয়া সিজিছে নে নাই চাওঁ বঢ়িয়াকৈ উতল আহিছে নিশ্চয় সিজিব লাগে আকৌ এবাৰ দিছিলোঁ এতিয়া আকৌ ঢাকনখন উলিয়াই দিওঁ এইবাৰ সিজি গৈছে যেন লাগিছে সিজি গৈছে এতিয়া ইয়াত মই ফ্ৰাই কৰি থৈ দিয়া মাছকেইটা দি দিম এইখিনি মাছ ইয়াত দি দিলোঁ ধুনীয়াকৈ সৰু মাছৰ তৰকাৰী চেণ্টটো ধুনীয়া আহিছে খাবলৈ ভালে লাগিব চাগে আকৌ ঢাকনিখন মাৰি দিলোঁ ঢাকনিখন মাৰি দি আকৌ এতিয়া গুচাই চালোঁ প্ৰায় মোৰ মাছৰ তৰকাৰীকণ হৈ গ'ল এয়া চাওক কি সুন্দৰ সৰু মাছৰ তৰকাৰী হ'ল নিশ্চয় খাবৰ কাৰণে ভালে লাগিব বাৰু এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ আৰু মাছৰ তৰকাৰী মোৰ হৈ গ'ল ফাইনেলি এতিয়া ঢাকনিখন মাৰি দিম মাৰি দি আমি পৰিৱেশন কৰিম এতিয়া হৈ গ'ল মাছৰ তৰকাৰী চ' গাইজ ফাইনেলি আমাৰ মাছৰ তৰকাৰীকণ হৈ গ'ল এয়া মাছৰ তৰকাৰী আৰু এতিয়া আমি খাবলৈ ওলাইছোঁ আৰু এয়া হ'ল কবি আলু বিন এনেকৈ মানে লেবেৰা চব্জি আৰু এয়া হ'ল সৰু মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ অলপ আৰু এইটো জলকীয়া লৈছোঁ আৰু মইনাই লৈছে তুমি কি লৈছা মইনা তাৰমানে মইনাই ওলকবি নাখায় বাৰু আলুৰে এনেকৈ জোল অকণমান আৰু এয়া সৰু মাছ নহয় জানো চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি দিব আমি আগুৱাই যোৱাত অলপ সহায় কৰিব বুলি আশা কৰিলোঁ পুনৰবাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ অশেষ ধন্যবাদ জনাইছোঁ নে কি মইনা আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব বুলি আশা কৰিছোঁ হেভ এ নাইচ ডে তো আমি আৰম্ভ কৰি দিওঁ এতিয়া মজা হৈছে ন মজা হৈছে বাই বাই